हेलो फ्रेंड्स विचित्र बार्ताলৈ पुনৰ স্বাগতম জনাইছো আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছো। আজি ভিডিঅ'টোত এয়া দেখিছে নিশ্চয় মই লৈছো এয়া সজিনা কোমলীয়া সজিনা আৰু এটো যেহেতু এটো সিজনত খাব লাগে সকলোৱে জানি কিহৰ কাৰণে খাব লাগে তথাপিও মই আজি আপোনালোকক এই বিষয়ে কিছু কথা কম আৰু এয়া সব মই হুৰহুৰকে এনেকে এটো সাইজত কাটি ললো। ইয়াত মই ডিম অলপমান সৰিয়হ তিয়াই লৈছো আৰু এটা বিলাহী কাটি লৈছো আৰু লগতে আলু লগত কাটি লৈছো। এই তৰকাৰীখনত মই আজি মছলা ব্যৱহাৰ নকৰো। মছলা মানে পেকেট মছলা ব্যৱহাৰ নকৰো। আজি বুলিয়ে নহয় মই বিশেষ মানে যিকোনো বস্তু বনালে পেকেট মছলাটো অলপ কমকৈ ব্যৱহাৰ কৰো, কিন্তু আজি একেবাৰে নাই কৰা। অকল নহৰু আদা আৰু অকণমান তেলত পিঁয়াজ দিম আৰু এইখিনি মই মিক্সিত গুড়া কৰি লম আৰু বিলাহীখিনি লগতে দি দিম। আৰু এটা কথা, ইয়াতে মই যিখিনি সৰিয়হ তিয়াই থৈছিলোঁ সেইখিনি ইয়াতে দি গোটেইখিনি একেলগে মিক্সাৰত দি ল'ম। এয়া গোটেইখিনি মিক্স কৰি পিচি ল'লোঁ। এতিয়া কেৰাহীটো পাতি গৰম কৰি লৈছোঁ। তাত তেল দিম আৰু প্ৰথমতে তাৰপিছত পিঁয়াজ দিম। তেলত পিঁয়াজ দিম। পিঁয়াজখিনি মই কিন্তু মিক্সাৰত দেৰি কৰি লোৱা নাই, সেইখিনি টুকুৰা টুকুৰকৈ কাটি লৈছোঁ। গতিকে চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ। আৰু যিসকলে আৰু বেলেগ ধৰণে সজিনা বনাব জানে সেইসকলে মোক জনাবচোন কেনেধৰণে আৰু বেলেগ বেলেগ চিষ্টেমত বনাব পাৰি সজিনা, গতিকে কমেণ্ট কৰি জনাই দিব মোক। তেলতে মই পিঁয়াজ নিমখ হালধি দি লৈ ভালদৰে এনেকৈ লৰাই ল'লোঁ। অলপ দেৰি লৰাইছোঁ, বিশেষ লৰোৱা নাই। তাৰপিছত এতিয়া মই এইখিনি দি দিম। দি পেলাই 2-3 বাৰ লৰাই ইয়াত যিখিনি গ্ৰেভি মানে গ্ৰেভি নহয় আচলতে যিখিনি মছলা বা আদা নহৰু পিচি থৈছিলোঁ সেইখিনি মই ইয়াত দি দিম। এনে এবিধ পাচলি যিয়ে ইয়াত কিছুমান প্ৰয়োজনীয় শক্তিশালী উপাদান আছে আৰু যদি আমি এটা খাদ্য বিচাৰিছোঁ য'ত সকলোখিনি খনিজ পদাৰ্থ আৰু ভিটামিনৰ প্ৰয়োজন হয় তেন্তে সজিনা ইয়াৰ বাবে অতি উত্তম বা উপকাৰী। আৰু এইবিধ গছৰ অকল ফলেই নহয়, এইবিধ গছৰ সকলো অংশ যেনে ডালপাত বাকলিত আৰু ইয়াৰ পৰা তেলো প্ৰস্তুত হয় আৰু এই তেল যথেষ্ট সহায়ক হয় আৰু বহুতো কাৰ্যত ব্যৱহাৰ হয়। আৰু ঠিক সেইধৰণে সজিনাৰ উপকাৰী গুণ বুলি ক'লে সজিনাই লিভাৰৰ সমস্যাত ভুগি থকা যিবিলাক ৰোগী আছে তেওঁলোকৰ বাবেও যথেষ্ট ভাল আৰু খাব লাগে যথেষ্ট। ইয়াৰ উপৰিও সজিনাই স্বাস্থ্যকৰ হাড় গঠন কৰাতো সহায় কৰে, উচ্চ ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰে আৰু ডায়েবেটিছ ৰোগীৰ বাবেও সজিনা যথেষ্ট উত্তম। ই যথেষ্ট পৰিমাণে হিমোগ্লোবিনৰ পৰিমাণ আৰু প্ৰটিনৰ পৰিমাণ উন্নত কৰাতো সহায় কৰে। গতিকে এনেধৰণৰ আৰু বহুতো আছে উপকাৰী গুণ। গতিকে আপোনালোকে এই বতৰৰ পাচলিবিধৰ সোৱাদ লওক আৰু এনেধৰণে বনাই চাওক। আৰু যদি আপোনালোকে বেলেগ কিবা ধৰণেও জানে সেইটো কমেণ্ট বক্সত কমেণ্ট কৰি জনাব যে কেনেকৈ খাব পাৰি, কি কৰি আৰু বেলেগ কি ধৰণে খাব পাৰি। মই অৱশ্যে এই ধৰণে বনাই দেখুৱালোঁ। আপোনালোকে যদি খোৱা নাই কোনোবাই তেনেহ'লে খাই চাব পাৰে আৰু ইয়াৰ টেষ্টটো কিমান ভাল হয় আপোনালোকে গম পাব। আৰু খুব যথেষ্ট ভাল হৈছিলে আচলতে খাবলৈ। এতিয়া দেখিছেই নিশ্চয় যিখিনি মই মিক্সাৰত পিচি থৈছিলোঁ সেই গোটেইখিনি মই গৰম পানীৰে দি পেলাই একেলগে গোটেইখিনি দি দিলোঁ মিক্স কৰি। আৰু গৰম পানীখিনি দিয়াৰ পিছত উতল আহিছেই আৰু অকণমান দেৰি উতলিলেই আৰু ইয়াৰ পানীটো অকণমান কমা যেন দেখিলেই ৰেডি হৈ যাব। আৰু গতিকে আপোনালোকেও এনেকৈ বনাই চাবচোন, খুব বেছি টেষ্টি হৈছিলে আচলতে। আৰু শেষত অকণমান নেমু টেঙাও চেপি দিব। চাই থাকক ভিডিঅ'টো।
এয়া পানীটো এয়া কমি আহিলেই এনেকুৱা ধৰণে গ্ৰেভি টাইপৰ হৈছে অলপ খুব বেছি টেষ্টি হয় সঁচাকৈ খুব সুন্দৰ গোন্ধও আহিছে মানে ইয়াত কোনো ধৰণৰ পেকেট মছলা ব্যৱহাৰ কৰা নাই যদিও আদা নহৰুৰ আৰু পিঁয়াজৰ গোন্ধই যথেষ্ট সোৱাদযুক্ত কৰি তুলিছে গতিকে ইয়াত টেঙা অকণমান ইয়াত চেপি দিলোঁ আৰু নমাই ল'লোঁ নমাই লৈ পৰিৱেশন কৰিলোঁ গৰমে গৰমে যদিহে মোৰ ভিডিঅ'ৰ কোনোবা নতুন তেনেহ'লে ভিডিঅ'টো চোৱাৰ আগত চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব